হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। গুড ইভিনিং। মই এটা বিশেষ কথাতে ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো হ'ল মানে এইটো আমাৰ মহিলাসকলে যে কুৰ্তি পিন্ধে, নাইটি পিন্ধে, গাউন পিন্ধে, কোনোবাই কিবা চকত পিন্ধে বুলি মানুহে খুব সমালোচনা কৰা দেখোঁ। এই আমুকাৰ বোৱাৰীজনীয়ে আমুক পিন্ধিছে পায়, এই তামুকাৰ বোৱাৰীজনীয়ে তামুক পিন্ধিছে পায়। মানে কেলে কৰে এইবোৰ? কিহৰ কাৰণে মানে মহিলাজনী কিবা চখত বা ষ্টাইল দেখাবলৈ কোনো নিপিন্ধে নহয়। এতিয়া ৰাতিপুৱাই শুই উঠি ল'ৰা স্কুল যাবলৈ যেতিয়া সময় হয়, মেখেলা পিন্ধা, ব্লাউজ পিন্ধা, চাদৰ লগোৱা বা সেইখিনি কৰি থকাতকৈ নাইটিটো পিককৈ সোমোৱাই দিলে হৈ যায়, নহয় জানো? তো সেইকাৰণে পিন্ধে মানুহে, কমফৰ্টেবলৰ কাৰণে, ইজি হয়। যিহেতু সময়ৰ বহুত অভাৱ আজিকালি, তো মানুহ যুগৰ লগত খাপ খাবই লাগিব ন। তো এইবিলাক জানো সমালোচনা কৰা কথা জানো? কওকচোন আপোনালোকে। একদম মানে মাথাটো গৰম হৈ যায়গৈ, জানেনে? নকৈ নোৱাৰিছোঁ আৰু। মই এইবোৰ কথা নকওঁ বুলি ভাবিছিলোঁ, কিন্তু কিছুমান ক্ষেত্ৰত মই মানে বহুত সমালোচনাৰ পাত্ৰ হৈছোঁ মানে দেই, কাপোৰ কানিক লৈ। তো সেইটো কৰিব নালাগে আচলতে। আজিৰ যুগৰ মানুহে এইখিনি কৰিব নালাগে। আৰু আমাৰ অসমৰ মহিলা গৈ মহাকাশ পাইছেগৈ, কিন্তু আমাৰ এই কিছুমান মানুহ, এচাম লোক অকল ইয়াতে থাকি গ'ল আৰু অসমতে থাকি গ'ল আৰু এই সমালোচনা কৰিয়ে থাকি গ'ল। সেইকাৰণে পিছপৰা আকৌ, নহয় জানো? তো কোনজনী বোৱাৰীয়েনো মেখেলা চাদৰ বেয়া পায় কওকচোন? এনেকুৱা এজনী বোৱাৰী নাই যে অসমৰ বোৱাৰী কোনো মেখেলা চাদৰ বেয়া নাপায়। মেখেলা চাদৰ কিনিবলৈ গ'লে ভালটোহে বিচাৰে, সদায় ভাল মেখেলা চাদৰ দিয়ক বুলি কয়, কোনো বেয়া নাপায়। মেখেলা চাদৰযোৰ আমাৰ আত্মসন্মান, গৌৰৱ, আমাৰ স্বাভিমান। আমি অসমীয়া মেখেলা চাদৰযোৰ বেয়া পাব পাৰোঁ জানো? মেইন কথাটো হ'ল যে কুৰ্তিটো পিন্ধে, কোনোবা অফিচলৈ যায় পটককৈ পিন্ধি লয়, কোনোবাই কাৰোবাৰ ল'ৰা ছোৱালী থ'বলৈ যায় পিন্ধি লয়, কোনোবাই স্কুটি চলাই যায় পিন্ধি যায়। তো স্কুটিখনত শাৰী বা মেখেলা চাদৰযোৰ নকওঁ হ'ব বুলি নকওঁ, বাই চান্স কেতিয়াবা এক্সিডেণ্ট হোৱা চান্স থাকে। তো যদি মহিলাগৰাকী শাৰীখন লাগি কেনেবাকৈ এক্সিডেণ্ট হ'ল, সেই সমালোচনা কৰাখিনিয়ে জানো বচাব? সিহঁতৰ ল'ৰা ছোৱালীৰ ৰিস্ক কোনে ল'ব? তেওঁলোকে ল'ব জানো? তো এইবিলাক কোৱা কথা জানো কওকচোন? তো সেইবোৰ ক্ষেত্ৰত মানে মই খুব বেয়া পাওঁ। কাৰণ কেলৈ, মানুহৰ সাজ পোছাক লৈ মানুহৰ ব্যক্তিত্ব কেতিয়াও প্ৰকাশ নাপায়। সাজ পোছাকযোৰ পিন্ধে মানুহে, শৰীৰটো ঢাক খাই থাকিলেই হ'লচোন, তাতে ইমান আৰু বেয়া পাবলগীয়া কি? কিহৰ এইবোৰ সমালোচনা কৰেহে? একদম কিন্তু দেই, কৈ দিছোঁ, কথা বেয়া হৈ যাব আকৌ। এইবোৰ কথা মোৰ কাণত যদি নেক্সট টাইম পৰে নহয়, মই বেলেগ ডিচিশ্যন ল'ম। আৰু মইতো তেনেকুৱা কাপোৰ একো পিন্ধা নাই। মই নাইটিটো পিন্ধোঁ, মোৰ কমফৰ্টেবলৰ কাৰণে পিন্ধোঁ। মোৰ ল'ৰা আছে, কেঁচুৱা আছে, ৰাতিপুৱা উঠি ল'ৰাটোক টিফিন চিফিন বনাব লাগে। এইবোৰ মেখেলা চাদৰ মেৰিয়াই থাকিবলৈ, ডাঙৰ ডাঙৰ ফুট লগাই হেৰি কৰি থাকিবলৈ মোৰ সময় নাই। যদি কেনেবাকৈ এগৰাকী বোৱাৰীয়ে যদি ডাঙৰ ফুট এটা লগাই, ওৰণি বাৰণি লয়, তেওঁ যদি ভিতৰৰ চৰিত্ৰটো বেয়া হয়, তেতিয়াহ'লে লাভ নাই নহয়। মেইন মানুহৰ ভিতৰৰ মানুহজনী ভাল হ'ব লাগে, ভিতৰৰ মনটো ঠিক হ'ব লাগে, তেতিয়া সকলো ঠিক। আৰু দৃষ্টিভংগীবোৰ যে মানুহৰ ইমানেই বেয়া, ইমানেই তললৈ গৈছে, ইমানেই ঠেক মগজ, একদম নকৈ নোৱাৰিছোঁ আৰু দেই। একদম মোৰ কথাই ঠকৰ বকৰ লাগি গৈছেগৈ, জানেনে? এইবোৰ মানে দেখি শুনি আৰু মানে কিবা হৈ গ'লোঁ। আৰু মইতো কেয়াৰো নকৰোঁ, মই কাকো কেয়াৰ নকৰোঁ, কাৰণ মই সৎপথত থাকিলেই হ'ল, বেয়া কাম নকৰিলেই হ'ল, সেইটোৱে আচল কথা। তো এইবোৰ আৰু সমালোচনা কৰে জানো মানুহে সাজ পোছাকক লৈ? কি চাবা, আমুকৰ বোৱাৰীজনী দেখিছানে? ইজনী দুজনীমান হৈয়ে গ'ল আৰু মানে। এই যিহে আজিকালি কুৰ্তি পিন্ধে। আৰে কুৰ্তিটো কেলৈ পিন্ধে সেইটো কেলৈ নাজানে? সেইটো কেলৈ, ভিতৰৰ কথাটো কেলৈ জানিব চেষ্টা নকৰে? কুৰ্তিটো ষ্টাইলত নিপিন্ধে নহয়, পিন্ধে জানো কোনোবাই কুৰ্তিটো? কমফৰ্টেবল ন বস্তুটো, পটককৈ সোমোৱাই দিয়ে। কুৰ্তিটো, পেণ্টটো, লেগিংছটো কিবা পিন্ধিলে হৈ গ'ল। তো মেখেলা চাদৰযোৰ টাইম লাগে ন, সেইটো কথা বুজি পাব লাগে আজিৰ যুগৰ মানুহে যুগৰ লগত খাপ খাবও লাগিব। ইমানো মানুহ হৈ থাকিব নাপায় এনেকুৱা পিছপৰা চব ক'ৰবাৰ। তহঁতি ইয়াতে থাকি যাবি আৰু, নক'লেও নোৱাৰোঁ। স্থান কাল পাত্ৰ চাই মানুহে কাপোৰ পিন্ধিব লাগে বুলি আমিও জানো। নামঘৰলৈ গৈছোঁ, 3 বছৰ লগাই গৈছোঁ, ৰিহা মাৰিছোঁ, মেখেলা চাদৰ চেলেং কাপোৰ আমি জানো নহয়, নজনাকৈ আছোঁ জানো? বিয়া এখন খাবলৈ গৈছোঁ, তাত মেখেলা চাদৰ পিন্ধি গৈছোঁ। পূজা চাবলৈ গৈছোঁ, শাৰীখন পিন্ধি গৈছোঁ। সেইটোতনো কিহৰ মাত মাতিব লাগে কওকচোন আপোনালোকে? ইমান মানুহৰ সমালোচনা কৰিব নাপায় কিন্তু দেই, সঁচা কথা কৈছোঁ মই। আপোনালোকে জনাবচোন বাৰু, মই কথাকেইটা কিবা বেয়া কৈছোঁ নেকি? বেয়া কৈছোঁ যদিও জনাব। আপোনালোকৰ সকলোৰে মত একেই নহ'ব পাৰে। তো কাৰ কেনেকুৱা মগজ মন মই সেইটোতো গম নাপাওঁ। তো জনাবচোন তথাপিও দেই, জনাবলৈ নাপাহৰিব কমেণ্ট কৰি। আৰু ভাল লাগিলে, মহিলাসকলক কৈছোঁ, যদি ভাল লাগে শ্বেয়াৰ কৰিব, কিয়নো আমাৰ সমাজখন সঁচাকৈ বহুত লেতেৰা হৈ গৈছে। কিছুমান মানুহৰ কাৰণে লেতেৰা হৈ গৈছে। এই নাইটি পিন্ধা, কুৰ্তি পিন্ধা কেইজনীৰ কাৰণে নহয়, সিহঁতি সমালোচনা কৰি সমাজখন লেতেৰা কৰিছে। সেইটোৱে কথা আচলতে। ইমান মানুহৰ পিছত মানুহ লাগি থাকিব নাপায়। নিজৰ কৰ্মত মানুহে মন দিব লাগে, সদায় নিজক সময় দিব লাগে। মই আগতেও কৈছোঁ এইটো কথা, নিজক সময় দিব লাগে যিমান পাৰে পৰাপক্ষত। লোকৰ কথা পাতি একো নাপায়, কোনো একো নাপায়। যিগৰাকীক সমালোচনা কৰে
তেওঁৰ খুব ভাল, কিন্তু যোনে কৰে তাৰ কাৰণেহে বেয়া। সেইটো মই আগতেও কৈছোঁ, এতিয়াও কৈছোঁ। তো এই বোৱাৰীবিলাকৰ মানে সমালোচনা কৰিবলৈ এৰক, কিয়নো আপোনালোকেও এসময়ত বোৱাৰী আছিলে কাৰোবাৰ, ছোৱালী আছিলে কাৰোবাৰ, তো তেনেকৈ ভাবি ল'লেই হ'লচোন। ভালকৈ ভাবিলে সকলো ভাল হয় যদি বেয়াকৈ ভাবে তেতিয়াহ'লে বেয়াই হৈ থাকিব। নিগেটিভিটিটো বেয়া মানুহৰ, জানে নাই? নিগেটিভিটি কেতিয়াও মানুহে ইমান মানুহৰ চৰ্চা কৰি লাভ নাই মানে, কাৰণ সময়বোৰহে নষ্ট হয়। এনেই অপব্যয় কেলৈ কৰে সময়বোৰ, নাপায় নহয় তেনেকৈ কৰিবলৈ। যদি ভাল লাগে শ্বেয়াৰ কৰিব দেই, হেৰিটো লাইক কৰিব মানে কথাই মোৰ থতৰ মটৰ হৈ গৈছেগৈ। হ'ব তেন্তে মই এতিয়া আহোঁ, অন্য এটা ভিডিঅ' বনাম, আপোনালোকে চাব বুলি আশা কৰিছোঁ।